হেল্ল' মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকক ভইচ টেন্সৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ শিকাব খুজিছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ভইচ টেন্স আৰু প্ৰেজেণ্ট ইনডেফিনিটৰ মই যোৱা পালত শিকাইছোঁ তোমালোকক, আৰু তোমালোকে যদি সেইটো চোৱা, এইটো লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। ভইচ আমি আগতে শিকিছোঁ, ভইচ প্ৰেজেণ্ট ইনডেফিনিটৰ শিকিলোঁ। এতিয়া আজি তোমালোকক শিকাব খুজিছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ভইচ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট কণ্টিনিউৱাছ বুজি পাইছানে? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আমি কেনেকৈ গম পাওঁ? তাত সদায় কণ্টিনিউৱাছ যেতিয়া হ'ব তেতিয়া তাত আই এন জি দৰকাৰ হ'বই। ধৰি লোৱা আই এম ৰাইটিং এ লেটাৰ, এইটো কি টেন্স বুলি গম পালোঁ আমি? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আই এম ৰাইটিং এ লেটাৰ। এইটো আমি কি কৰিব লাগিব এতিয়া? এই যে আমি অবজেক্ট এই লেটাৰটো আমি কি কৰিছোঁ? এই ছাবজেক্টৰ ঘৰত বহাইছোঁ, আগতেও বহাইছোঁ, আজি এতিয়া আমি এইটো লেটাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ কাৰণে কি হ'ব? ইজ বিং হ'ব। এই লেটাৰ ইজ বিং। আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপলটো নহ'লে আমাৰ পেছিভ ভইচ কাহানিও নহয়, আমি এইটো জানো। এতিয়া আমি কি কৰিম? এইটো এই ভাৰ্ব ৰাইটিঙৰ পাষ্ট পাৰ্টিচিপল এই লেটাৰ ইজ বিং কি হ'ব? এইটো ৰিটেন হ'ব। ৰিটেন বাই কি হ'ব? এইটো মি। তাৰমানে আমি এটা কথা গম পাইছোঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছত কি হয়? এইটো ইজ বিং হয়। এটা কথা মন কৰিব লাগিব আকৌ, ইজ বিং হয় মানে একমাত্ৰ ইজ বিঙেই হয় এনেকুৱা কোনো কথা নাই। ইয়াত হ'ব পাৰে ইজ বিং আৰু হ'ব পাৰে এম বিং আৰু হ'ব পাৰে কি? এইটো আৰ বিং। এই তিনিটা হ'ব পাৰে। ইয়াৰ আমি যিটো উপযুক্ত বুলি ভাবোঁ সেইটো ব্যৱহাৰ কৰিব লাগিব। এতিয়া যিহেতু এই যিটো অবজেক্ট, এই লেটাৰ অবজেক্টটো আমি ছাবজেক্টৰ ঘৰত বহালোঁ, এই লেটাৰটো আমি এইটো ছিংগুলাৰ নাম্বাৰ বুলি গম পালোঁ, সেইবাবেহে ই কি হৈছে? ইজ বিং হৈছে। যদি এই যিটো অবজেক্ট এইটো যদি বহু বচন হয়, ধৰি লোৱা আই এম কেচিং মেনি বাৰ্ডছ, এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। ইয়াত কি হ'ব? এইটো মেনি বাৰ্ডছ, এইটো বুজি পাইছা? এই যে মেনি বাৰ্ডছটো বহু বচন, গতিকে এই মেনি বাৰ্ডছ যিটো অবজেক্ট এইটো আমি ইয়াত ব্যৱহাৰ কৰিম মেনি বাৰ্ডছ। এতিয়া এইটো কণ্টিনিউৱাছ টেন্স হয়, কিন্তু এই মেনি বাৰ্ডছটো বহু বচন হয় কাৰণে এইটো ইজ বিং নহ'ব। ইয়াত এই ইজ বিংটো আমি বহাব নোৱাৰিম। মেনি বাৰ্ডছ কি হ'ব? এইটো আৰ বিং। মেনি বাৰ্ডছ আৰ বিং। আৰু এইটো কি হ'ব? কেটছ। ইয়াৰ পাষ্ট পাৰ্টিচিপল কেটছ। কট এইটো আমি জানিব লাগিব দেই। আমি ভাৰ্বৰ ফৰ্মকেইটা জানিব লাগিব। কট CAUGHT। গতিকে কি হ'ল? মেনি বাৰ্ডছ আৰ বিং কট বাই মি। এতিয়া এইখিনিত কি পালোঁ? এইটো আৰ বিং পালোঁ আমি। এইটো আৰ বিং আৰু ইয়াত কি আছিলে? এইটো ইজ বিং। আৰু এইটো এম বিং ব্যৱহাৰ কৰাকৈও আমাৰ কিছুমান বাক্য আহি যাব পাৰে। ধৰি লোৱা হি ইজ কলিং মি। এই বাক্যটো চোৱা, এইটো হি ইজ কলিং মি, এইটো এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। কিন্তু এই যে এই মিটো আমাৰ এই ছাবজেক্টৰ ঘৰত আহি কি হ'বহি? কি ৰূপ ল'ব? সেইটো আই হোৱাৰ লগে লগে আই পিছত আমাৰ ব্যৱহাৰ কি হয়? এইটো অক্সিলাৰী ভাৰ্ব, এইটো এম হ'ব। আই এম, তাৰপিছত কি হ'ব? বিং। আই এম বিং। আৰু ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম লাগিবই। আমি জানো যে পেছিভ ভইচত ভাৰ্বৰ 3 নম্বৰ ৰূপটো লাগে। 3 নম্বৰ ৰূপ মানে গম পাইছা নাই? এই 3 নম্বৰ ৰূপটো হৈছে তোমাৰ প্ৰেজেণ্ট, পাষ্ট পাৰ্টিচিপল, 3টা ৰূপ থাকে। গম পাইছানে? ভাৰ্বৰ 3টা ৰূপ।
এই 3 নম্বৰ ৰূপ হেতুক আমি কি বুলি কওঁ past participle I am being কি হ'ব এখিনিত called by him এটা বুজি পাইছা প্ৰেজেন্ট কন্টিনিউয়াছত কি হ'ল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াছত is being খালে আৰু কি ব্যৱহাৰ হ'ল am being হ'ল আৰু কি হ'ল are being হ'ল আমি এইটো কথা জানিব লাগিব ক'ত is being হয় ক'ত am being হয় আৰু ক'ত are being হয় এই কথাটো আমি ভালকে লক্ষ্য কৰিব লাগিব আমি এতিয়া ধৰি লোৱা এটো ইয়াত I am catching many birds এটো কি হ'ল many birds লৈ অহা কাৰণে এইখিনিত are being হ'ল বুজি পাইছা আৰু he is calling me এটো he is calling me to এইটো I আহি গল ইয়ালে I অহাৰ কাৰণে এইখিনিত কি হ'ল এটো am being হ'ল গতিকে আমি এটা কথা বুজি পালো is being ক'ত খায় are being ক'ত খায় আৰু এটা ক'ত কি হয় am being ক'ত ব্যৱহাৰ হয় এই তিনিটা কথা আমি শিকিলো এটো প্ৰেজেন্ট কন্টিনিউয়াস